পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়োৱা হ'ল। প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক কেইটা ভাগত ভগাব পাৰি? 4টা, 3টা, 2টা নে 5টা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2টা। মেৰু অঞ্চলত বাস কৰা এবিধ প্ৰাণী হ'ল হৰিণা, জেব্ৰা, বগা ভালুক নে উট? উত্তৰ বগা ভালুক। দখনা কোনটো জনজাতিৰ মহিলাই পৰিধান কৰে? তিৱা, বড়ো, মিচিং নে কাৰ্বি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, বড়ো। সুতুলি কোনটো গীতৰ লগত ব্যৱহাৰ কৰা হয়? বৰগীত, বিহুগীত, জিকিৰ, লোকগীত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, বিহুগীত। বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? 5 জুন, 20 জুন, 21 মাৰ্চ, 22 মাৰ্চ? শুদ্ধ উত্তৰটো 21 মাৰ্চ। বিষ্ণই সম্প্ৰদায়ৰ লোক বাস কৰে উৰিষ্যাত, কেৰেলাত, পাটনাত নে ৰাজস্থানত? ঘ, ৰাজস্থানত। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা নে নামেৰি? গ, ডিব্ৰু-চৈখোৱা। ভিটামিন কেইটা? 4টা, 5টা, 6টা নে 7টা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভিটামিন 6টা। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল, কুকুৰিকণা, মেলেৰিয়া নে কলেৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, গৰল। ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য? গাখীৰ, আমলখি, চয়াবিন, ভাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, আমলখি। বায়ুত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি? অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন নে কাৰ্বন ডাই অক্সাইড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নাইট্ৰজেন। ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ চৰকাৰীভাৱে কিমান চনত মুকলি কৰা হৈছিল? 1850 চনত, 1851 চনত, 1852 চনত নে 1853 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1853 চনত। আহোম ৰজাসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? 200 বছৰ, 350 বছৰ, 400 বছৰ নে 600 বছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 600 বছৰ। শিক্ষাৰ অধিকাৰ আইন কিমান চনত প্ৰচলিত হৈছিল? 2001 চনত, 2009 চনত, 2016 চনত নে 2020 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, 2009 চনত। গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ, 6 বছৰ, 4 বছৰ নে 2 বছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 5 বছৰ। লকটক হ্ৰদ ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশত, ছিকিমত, মণিপুৰত নে অসমত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, মণিপুৰত। ইয়াৰ পিছৰ প্ৰশ্নসমূহ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰা হ'ব।